জুবিন কোন হয় ভাই? জুবিনৰ লিভাৰটো বেলেগ বেলেগ জেগাত আছে নেকি? জুবিনৰ কোনো মেটেৰিয়েল নাই? কেইটামান গান গালেই বুলিয়ে জুবিনৰ চব কথাই ভাল হৈ যাব নেকি? বেদৰ বাণী হ'ব নেকি? গানটোৱে ভাল গাব পাৰে? মই তাকে জুবিন কোন হয় ভাই? জুবিনৰ লিভাৰটো বেলেগ বেলেগ জেগাত আছে নেকি? আমাৰ যে লিভাৰটো জুবিনৰ ষ্টেটমেণ্টে চব কাৰেক্ট হ'ব তেনেকুৱাতো কোনো কথা নহয়। জুবিনে যিবিলাক কথা কৈছে জুবিনৰ কোনো মেটেৰিয়েল নাই। কালি অসমীয়া ভাষাৰ ওপৰত তেওঁ এইবোৰ ষ্টেটমেণ্ট দিছে। কেইটামান গান গালেই বুলিয়ে জুবিনৰ চব কথাই ভাল হৈ যাব নেকি? বেদৰ বাণী হ'ব নেকি? গানটোৱে ভাল গাব পাৰে, বক্তব্যটো ভালকৈ দিব নোৱাৰে বা সাললিত কথা ক'ব নোৱাৰে। এই কথাবিলাকেই হ'ল আমাৰ যিসকল বুঢ়া ব্যক্তি সেইসকলৰ ষ্টেটমেণ্টবিলাক যদি শালীনতা নাথাকে তেতিয়াহ'লে আমাৰ সমাজ ব্যৱস্থাটোত বহুত আঘাত কৰে। সেইকাৰণে এইবিলাক কথা ক'ব নালাগে, চাই চিতি মানুহে কথা ক'ব লাগে। গছ নাকাটে মুখ্যমন্ত্ৰী মহোদয় কৈছে, আমিও কৈছোঁ আজি গছ নাকাটো বুলি কৈছে। আৰু অসমীয়া ভাষাত